আৰে এইটো দেখোন ভিগু ভাইটি হয়, ৰাস্তাত এনেকৈ পৰি আছে। আকৌ এফালে মানৱী দেখোন। কেছটো কি? কেছটো কথানো কিনো কবি অ' কুচুম দাদা, মই আজি মানৱীক প্ৰপ'জ কৰিব আহিছিলোঁ। আহি থাকোঁতে গাড়ী এখনে খুন্দাই দিলে। এতিয়া চুচৰি বাগৰি আহিছোঁ আৰু আজি প্ৰপ'জ কৰিহে এৰিম বুলি ভাবিছোঁ। ৱাও, কথাটো শুনি কিন্তু মোৰ বিৰাট ভাল লাগি গ'ল দেই। মোৰ যে খালি কথাটো অলপমানো ভাল নালাগিলে আকৌ। ইমান দেৰি ৰ'দত ৰখি থাকিলোঁ, টঙাই থাকিলোঁ, আহিবি বুলি ইমান দেৰি কৰিলি। মোৰ জাতকে পচন্দ নহ'ল দেই। আৰে পাগলী, কৈছোৱে দেখোন আহি থাকোঁতে গাড়ীয়ে খুন্দাই দিলে বুলি। মোৰ অৱস্থা চা, চুচৰি বাগৰি হ'লেও আহিছোঁ আজি যেনেকৈ হ'লেও প্ৰপ'জ কৰিম বুলি, আকৌ দেৰি হোৱা কথা কৈছ। দেখিলিয়েচোন মোৰ অৱস্থা কি এতিয়া। সেইখন মই একো নাজানো দেই। ইমান দেৰিৰ পৰা ৰ'দত ৰখিলোঁ, ছাল বাকলি ক'লা পৰি গ'লগৈ, মুখৰ মেকআপ গুচি গ'ল। এতিয়া সেইবোৰ খোচা পাতি দিবি তই, মই নাজানো সেইখন। আৰে মানৱী ভণ্টি, তুমি এনেকৈ কিয় কৈছা? আমাৰ ভাইটিটোৱে কিমান ধুনীয়া ধুনীয়া গান গায়, কিমান জেগা ঘূৰিব পাবা। তুমি যদি একচেপ্ট কৰিলা, ভাবি চোৱাচোন কথাটো এবাৰ। কিমান ফেচিলিটি পাই যাবা তুমি। হয় জানো, মই তেনে একচেপ্ট কৰি লওঁ দে। আই লাভ ইউ টু। খালি যে মই একো কাম বন যে কৰিব নাজানো গ দেই, পিছত গালি নেপাবি ক। মই অকল হেল্ল' গাইছে ক'ব জানো, একো কাম কৰিব নাজানো ক। সেইবোৰ তুমি চিন্তা কৰিব নালাগে দিয়া, মই পিছত চব লাহে লাহে শিকাই দিম। তুমি চব মেনেজ কৰি ল'বা পিছত। হ'ব ক, মইনো সেনে ক'লে বৰ ভাল পাওঁ। আজিৰ পৰা ময়ো তোৰ লগত গাঁৱত পুৰা শ্বুটিং কৰিম, নাচিম, কি মজা লাগিব ন। তাতে হেল্ল' গাইছো কৰিব পাৰিম, ভিডিঅ' বনাব পাৰিম। ভাবিয়ে কিবা লাগি যায় দেই। ভিগু ভাইটি, তোমালোকৰ কাজিয়া খতম হ'ল যেতিয়া ময়ো গৈ থাকোঁ আৰু মোৰো বহুত কাম আছে। একেবাৰে তোমালোকৰ বিয়া খাবলৈ আহিম দিয়া। হ'ব, মই গৈ থাকোঁ দিয়া, বাই বাই।